নমস্কাৰ ইউটিউব চেনেল বাসু ব্লগলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু মই আজি আন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ ভাবিছোঁ ভিডিঅ'টি আদৰি ল'ব বুলি ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ এইখিনিতে দৰ্শকসকলক এটা কথা কওঁ আজি ভিডিঅ'টো এনে ধৰণৰ হ'ব ভুকমন হিলিখাগুৰি বানে গৰকা গাঁও আৰু খুব অসমৰ ভিতৰত খুব দুখীয়া গাঁও এখন মুম্বাইৰ পৰা তুহিনা চেটাৰ্জী বাইদেৱে আমালৈ কিছু লকডাউনত সহায় হাত আগবঢ়াইছে তাৰ ভিডিঅ' দুটামান আপোনালোকক দেখাব বিচাৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি পাইছোঁহি আমাৰ নদীৰ ঘাট এখন হুমধি নৈ বুলি কয় এই হুমধি নৈখন বৈ গৈছে সুবনশিত পৰিছেগৈ নৈখন আৰু সিপাৰে আমাৰ গাঁও আছে আৰু এখন গাঁও আছে সেই গাঁওখনৰ পৰা আমি কিছু সা সামগ্ৰী আমি এখন গাঁৱলৈ আমাৰ নিজৰ হিলিখাগুৰিলৈ আমি আনিব লাগিব আৰু আমি নাও আছে লগত আৰু আমাৰ লগৰ আগৰ সদস্যটো গ'লেই দোকান পালেগৈ তেওঁ দোকানৰ দৃশ্যও দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰ্তমান নদীৰ মাজত আছোঁ এতিয়া আৰু আমাৰ এই পাৰৰ পৰা যদি সিপাৰলৈ আপোনাৰ হিলিখাগুৰিৰ পৰা যদি মজগুৰিলৈকে যদি নদীখনৰ মাজত যদি এখন কাঠৰ হওক বা বাঁহৰ হওক যদি দলং হ'লহেঁতেন আমাৰ কাৰণে খুব সুবিধাজনক হ'লহেঁতেন আৰু আমাৰ ইয়াত বৰ্তমান 30 জনতকৈ অধিক ল'ৰা ছোৱালী আপোনাৰ আজাদ তিনিআলি মানে গড়েহগা বাঁহপাতি স্কুলত পঢ়েগৈ তালৈ যাবলৈ বাৰিষা বতৰত আমাৰ খৰালি হ'লে একো নাই খৰালি হ'লে গাড়ী মটৰ এইফালে চলিব পাৰে মানে পানীটো শুকান হৈ যায় ইয়াত বৰ্তমান পানী নাথাকে ইয়াত কিন্তু বাৰিষা হ'লে ল'ৰা ছোৱালীবিলাক যাবলৈ খুব অসুবিধা হয় হোৱা হ'লে কিন্তু আমাৰ বহুখিনি আমি উপকৃত হ'লোহেঁতেন চাগে ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰ্তমান আমি পাই গ'লোহি মজাগুৰি আৰু ইয়াত ওচৰতে এখন দোকান আছে তেওঁ দোকানতে আমি সিদ্ধান্ত কৰিম ক'ত কেনেকৈ ধৰণে কি লোৱা হ'ব আৰু ক'ৰ পৰা পাম ভিডিঅ'টো শেষলৈকে চাই যাব এইটো আমাৰ কাৰণে চলি আছে নেকি মোৰ অকণমান দেৰিয়ে হ'ল কিন্তু মোৰ লগৰ যিজন সংগী আছিল তেওঁলোকে মানে আগতে কৰিয়ে দিলে বাৰু একো নাই ভালেই হৈছে কিমান কিমানকৈ পোৱা হৈছে 3 কেজিকৈ ন প্ৰত্যেক ঘৰৰ পৰা 3 কেজিকৈ মালিক আপোনাৰ পৰাই এনেকৈ কি হেৰি বস্তু ফান্টাসটো নালাগে ফান্টাসটো যে মোৰ ইয়াত যে আছে সেইটো নালাগে ফান্টাস নালাগে তাৰমানে সেইটো পানীও হয় জুচ বৰ্তমান যিহেতু আজি আমাৰ বতৰো বৰ ঠিক নহয় বৰষুণ দি আছে বৰ্তমান ধৰিব পাৰিছে নাই জানো বৰষুণ দি আছে সেইটো কাৰণে অলপ পলম হৈ গৈছে বৰ্তমান আমাৰ চাউলৰ পেকিং কৰা হৈ গৈছে আৰু এতিয়া আছে আমাৰ পিঁয়াজৰ পেকিং হোৱাৰ পিছতে আমাৰ আজৰি 8 কেজি যোগায় ন 8 কেজি ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি নিজে পেকিং কৰিছোঁ আমাৰ চাউল অন্যান্য যিখিনি সামগ্ৰী আছিলে সকলো পেকিং হৈয়ে গৈছে বৰ্তমান এতিয়া আমাৰ পিঁয়াজটো পেকিং কৰি আছে হেৰি আমাৰ দোকানীজনকে সুধোঁ এতিয়া ভাল লাগিব দোকানী হেৰি দোকানদাৰ কিমানকৈ জোখা হৈছে পেকেট কৰা হৈছে 1 কেজি 400 গ্ৰাম 1 কেজি 400 গ্ৰামকৈ না ঠিক আছে বাৰু হেৰি প্ৰশান্তকাই এটা ৱেট কৰি দেখাই দিয়ক ওজনটো দেখাই দিওঁ ভাল লাগিব তেতিয়া বেয়া হ'ব নি বাৰু ওজনটো দেখাই দিলে কিয় বেয়া হ'ব ৱেটটো কৰি দেখাবই লাগিব ঠিক আছে দিয়ক ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰ্তমান আমাৰ পিঁয়াজ জোখা হৈ গ'ল চব পেকিং কৰা হৈ গ'ল আমি এটা এটাকৈ বস্তু চব দেখাই যাম বিস্কুট 29 পেকেট বিস্কুট আছে দিলেই নাই 29 পেকেট বিস্কুট আছে আমুল তাজাৰ পেকেট 200 গ্ৰামৰ ইয়াতে আপোনাৰ 29 পেকেট
আমুল তাজৰ পেকেট আছে আৰু দালি এয়া দালি দালি কিমান আছে দালি 2 কেজি আছে না 2 কিলো 29 পেকেট আছে 2 কিলোকে আছে 29টা পেকেট হৈ আছে 29টা পেকেট হৈ আছে ইয়াত তাৰপৰা চাহপাত আছে না আৰু আছিলে আৰু ইয়াত চাহপাত 10 টকীয়া পেকেট এতিয়া এইটো 10 টকীয়া চাহৰ পেকেট আপোনাৰ 29 পেকেট এনে ঘূৰাই দিয়কচোন 29 পেকেট আছে আৰু ৰং আছে হালধি ইয়াত আছে 29 পেকেট 100 গ্ৰাম পেকেট 100 গ্ৰাম 29টা আছে 29টা পেকেট আছে ইতিমধ্যে আমাৰ সকলোবিলাক পেকেজিং হৈ গৈছে ইয়াৰ পাছতে দোকানীয়ে একবাৰ চেক কৰি দিব চেক কৰি দিয়াৰ পিছত আমি এই সকলোবিলাক সামগ্ৰী নাৱলৈ কঢ়িয়াই পিনি আমাৰ যি শিলিখাগুৰি আৰ্ট স্কুল আছে আৰ্ট স্কুলত মজুত কৰি পিনি তাতে বিতৰণ কৰিম বৰ্তমান আমি বস্তু কঢ়িয়াই আছোঁ মই বিস্কুটৰ পেকেট মানে কাৰ্টুন বা আনিছোঁ আৰু আছে লগত তেওঁলোকেও কঢ়িয়াইছে নাওলৈ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু দেখুৱাই আছোঁ সকলো আচ্ছা আমি হ'লেই আৰু ঘামি গৈছোঁগৈ বতৰো বহুত গৰমটো মানে বৰষুণ বতৰে কিন্তু গৰম মানে হ'লেও গুপগুপীয়া এটা গৰম উঠি আছে নাই বাৰু গুপগুপীয়া গৰম এটা উঠি আছে আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এনেকুৱা যদি ভিডিঅ' আগলৈ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো এবাৰ দবাই দিব এয়া সুমধি নদীৰ মাজেদি গৈ আছোঁ এখন সুমধি নৈ আৰু নদীখন পাৰ হওঁতে নহয় জানো এফাকি ধৰি দিওঁ নহয় জানো ভাল লাগিব চাগে হে বৰ্তমান আমি শিলিখাগুৰি পাই গ'লোহি আৰু এতিয়া বস্তু কঢ়িয়াই আছে দেই বস্তু কঢ়িয়াই আছে মতাহে মাইকীয়া চবেই কঢ়িয়াই আছে নহয় জানো খাব চবেইতো খাই হয় নাই ইয়াতে আজি দেখিছে আপোনালোকে নিশ্চয় দেখিছে ইয়াতে জাষ্ট মানে আপোনাৰ আমাৰ যিখিনি ৰিলিফৰ যিখিনি সাহাৰ্য আমাৰ আজি এই আৰ্ট স্কুল ঘৰটোতে আমাৰ বিতৰণ কৰা হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকক জাষ্ট এতিয়াও এদায় হোৱা নাই হয় আমি বৰ্তমান সকলো বস্তু ইয়াত থলোহি আমাৰ আৰ্ট স্কুলত আৰু এতিয়া আইমাতৃসকলক সুধোচোন বা কেনেকুৱা বা লাগিছে আইমাতৃসকলৰ আজি তুহিনা বাইদেৱে আপোনালোকৰ কাৰণে মানে ধৰক যি যি সামগ্ৰী দিছে আপোনালোকক কেনেকুৱা লাগিছে বাৰু এপাৰো কেনেকুৱা লাগিছে আপোনাৰ কেনেকুৱা লাগিছে আমাৰ ভালেই লাগিছে তেওঁ আমাৰ পানী আমাৰ বান বিশিষ্ট পানীৰ কাৰণে তেওঁ আমাক সহায় দিছে তাকে আমি পাই আমি নথৈ সুখী হৈছোঁ তেওঁ আমাৰ তুহিনা বাইদেউৰ কাৰণে আমি কি দিম আমি এতিয়া ভাবিব উপায় পোৱা নাই আমি হয় হয় ঠিক আছে আপোনালোক ভাল লাগিছেনে ভাল লাগিছে হয় নহয় জানো আপোনাৰো ভাল লাগিছে চাগে পেহী তেওঁৰ বিষয়ে কিবা ক'ব নেকি দুআষাৰমান তেওঁক মানে আপুনি কিদৰে আপুনি তেওঁক মানে ধৰক সন্মান জনাব জয়তে তুহিনা চাটাৰ্জী বাইদেউলৈ স্বাগতম জনাইছোঁ আৰু কথা হ'ল কি আমি ইমান দুখত আছোঁ এনেকুৱা লকডাউনত কোনেও আমাক একো সহায় নিদিলে কিন্তু এতিয়া এই তুহিনা চাটাৰ্জী বাইদেৱে আমাক যিটো ৰিলিফ দি সহায় কৰিছে তাৰ কাৰণে তেখেত দীৰ্ঘজীৱী হওক বুলি আশীৰ্বাদ জনাইছোঁ ধন্যবাদ দেই ভাল লাগিল ধন্যবাদ
হয়, আমি শিলিখাগুৰি বানে গৰকাৰ ৰাইজ আমি কেনেধৰণে আছোঁ অকণমান আপোনালোকৰ ভিতৰৰ বস্তুবিলাকো দেখাইছোঁ। আমি এনেধৰণে আছোঁ। আমি প্ৰশাসনকো কওঁ যে আমাক অতি সোনকালে আমাক কিবা এটা সুবিধা দিয়ক। আমি বৰ্তমান মানে তুহিনা বাইদেৱে যি দি আছে সেই তাৰ সুবিধা পাইছোঁ আৰু প্ৰায় আমি সুবিধা পোৱাই নাই। অতি সন্মানীয় তথা শ্ৰদ্ধাৰ শ্ৰীযুক্তা তুহিনা চেটাৰ্জী বাইদেৱে দিয়া সাহায্যটিত আছে এটি পৰিয়ালৰ বাবে চাউল আছে 8 কেজি, দালি 2 কেজি, আলু আছে 3 কেজি, মিঠাতেল আছে 1 লিটাৰ, হালধি আছে 100 গ্ৰাম, নিমখ আছে 1 কেজি, পিঁয়াজ আছে 1 কেজি 400 গ্ৰাম, বিস্কুট আছে 1 পেকেট, আমুল তাজা পেকেট এটা, 10 টকীয়া চাহৰ পেকেট এটা। এটি পৰিয়ালৰ কাৰণে এইকেইটা সামগ্ৰী দিয়া হৈছে। আমাৰ ইয়াত বিতৰণ কৰা হৈছে এতিয়া বৰ্তমান। 8 কিলো। প্ৰথমজন দুলুৰ বৰগোহাঁই।